নমস্কাৰ। আমাৰ সমাজত এতিয়াও এনে কিছুমান ধাৰণা আছে যে যদি কেতিয়াবা কাটিছে বা কিবা কাৰণত পিছলি পৰি ছাল গৈছে বা পুৰিছে, এনেকুৱা ক্ষেত্ৰত বহুতোকে দেখা যায় যে তেওঁলোকক নেমু টেঙা খাবলৈ নিদিয়ে। কাৰণ এনেকুৱা ধৰণে বিশ্বাস কৰি লয় যে যদি নেমু টেঙা খোৱা হয় তাৰ ফলত হয়তো সেই অংশটো পকি যাব পাৰে বা নষ্ট হৈ যাব পাৰে। গতিকে যেতিয়াই কিবা কাৰণত পৰিলে ছাল যায় বা কাটিলে বা পুৰিলে এনেকুৱা ক্ষেত্ৰত নেমু টেঙা খাবলৈ নিদিয়ে। কিন্তু একচুৱেলি এইটো একেবাৰে ভুল ধাৰণা। নেমু টেঙাত যথেষ্ট পৰিমাণে ভিটামিন চি থাকে আৰু ভিটামিন চিয়ে কাটিলে, পুৰিলে বা যদি কিবা কাৰণত পৰি ছাল গৈছে তেনেকুৱা ক্ষেত্ৰত শুকুৱাৰ ক্ষেত্ৰত অতি বেছি সহায়হে কৰে। গতিকে যদি আপোনালোকে নেমু টেঙা বেছিকৈ খায়, জল্দি শুকুৱাৰ ক্ষেত্ৰত সহায়হে কৰে। সেয়েহে এনেকুৱা কিছুমান ভুল ধাৰণাৰ পৰা আপোনালোকে আঁতৰি থাকিবলৈ চেষ্টা কৰিব।